নমস্কাৰ অসমবাসীলৈ মই ভোগালী বিহু শুভেচ্ছা জ্ঞাপন কৰিলোঁ আৰু এয়া মাছৰ বজাৰখন আপোনালোকক দেখাইছোঁ মই আৰু মই নিজে মাছ ল'ব গৈছিলোঁ ভাবো আপোনালোকক এটা মই ভিডিঅ' দেখাই দিওঁ সো আপোনালোকে কেনেকুৱা পালে মোক জনাব আৰু লগতে সাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো ভাল পালে আৰু কমেন্ট শেয়াৰ কৰি দিব আৰু সকলোলৈ মই নৱবৰ্ষ শুভেচ্ছা জ্ঞাপন কৰিলোঁ আৰু লগতে আপোনালোকক ভোগালী বিহু শুভেচ্ছা যাচিলোঁ আৰু লগতে মোৰ ভিডিঅ'টো শেষলৈকে চাব বুলি মই আশা কৰিছোঁ আপোনালোকে ভাল পালে মোক কমেন্ট শেয়াৰ কৰিব শেষত মই আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিলোঁ থ্যাংক ইউ সো মাচ রাত্রে বলে বিহুর রূপার ওই হাঁসুর বল মানে 7 কেজি 5 কেজি এরকম কত দিনের হেড রাস্তা দিয়ে হিসাব আপনার ও কেনেকে দাদা আজকাল দিনে মাছ খাওয়া নয়